তোমার বাবে আজি সারি অনুগর ভাবনি এনে ওঠা তুমি মুখ নকবাদ নাই নকবাদ কথা বলি নেই না বাবা তুমি আর মুখের কথা বলি নেই না বাবা কিয় জানা স্বামী বিয়াৰ দিনাখন অগ্নি সাক্ষী কৰি মই কৰিছিলো বিয়াৰ দিনাখন অগ্নি সাক্ষী কৰি মই কৰিছিলো যিমানেই দুখ কষ্ট হওক কিয় জীবনেই দুখ কষ্ট হওক কিয় সকলোবোৰ সহ্য কৰি তোমাৰ লগত কটাব জীৱন হৈ ধাৰবি এই মনে মনে ভাবে নাৰী এজনী শুদ্ধ মনে স্বামীক ধৰি ৰাখে নাৰী এজনী শুদ্ধ মনে স্বামীক ধৰি ৰাখে জ্ঞানী লোকে কয় হেই জীৱ জমে সহজে কাঢ়ি দিব নোৱাৰে পৰম শ্ৰদ্ধা ভজন নাম ধৰ্মীৰাজ যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় পিছফালে যে গামোচা লৈ যে আছে বড়োতাজনে আপনি কওকচোন বড়োতা মই মাতি আছো আপনি কওক যে যদি নাৰীয়ে শুদ্ধ মানে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় আপনারা কোনো না কব আপনি নাজানে কাকার বই থাকা বড়োতা শোনা কম এওঁলোকে কিন্তু জানে আৰু আপোনালোকে নাজানে আপোনালোকে নাজানা কাৰণটো কি জানেনে দুইটাই লগ হৈ কিবা কথা পাতি আছে কথা নাপাতিব নামটো সকলোৱে মন দি শুনক মই ভাবো সকলোৱে নাম